নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি হৈছে ভাৰতৰ ৭৮তম স্বাধীনতা দিৱস আৰু এই স্বাধীনতা দিৱসৰ আমাৰ হিয়াজ কালেকশ্যনৰ তৰফৰ পৰা আপোনালোক সকলোকে শুভেচ্ছা জনাইছো আৰু স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই আজি আপোনালোকলৈ লৈ আহিছো ধুনীয়া ধুনীয়া মেখেলা চাদৰ আৰু আজি আমাৰ প্ৰত্যেকযোৰ কাপোৰৰ লগতে আপোনালোকে এটা সুন্দৰ গিফ্ট পাব। কি গিফ্ট পাব আপোনালোকক মই দেখাই নিদিওঁ, কিন্তু আপোনালোকে যিসকলে আজি আমাৰ ভিডিঅ'টোৰ পৰা চাই তেওঁলোকে আমাৰ লগত পাৰচেজ কৰিব তেওঁলোক প্ৰতিগৰাকীয়ে একোটা গিফ্ট পাবলৈ সক্ষম হ'ব। গতিকে আপুনিও যদি চাই আছে ভিডিঅ'টো আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব আৰু স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব অথবা আপোনালোকে কল কৰিব পাৰিব। আৰু আপোনালোকক জনাওঁ আমাৰ দোকানখন হৈছে ধেমাজিৰ বৰদলনি। আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে আহিব সকলোৱে আৰু যিসকলৰ আহিবলৈ অসুবিধা তেওঁলোকে আমাক কণ্টেক্ট কৰিব, আপোনালোকে ফোন কৰি ল'ব পাৰিব অথবা আপোনালোকে হোৱাটছআপত মেছেজ কৰি জানিব পাৰিব। আজিৰ ভিডিঅ'ৰ আৰম্ভণিতে লৈ আহিছোঁ প্ৰথমতে কেইযোৰমান কম দামৰ অকণমান কম ৰেঞ্জৰ কেইযোৰমান যোৰা লৈ আহিছোঁ। যিহেতু আপোনালোকে জানে মাটিশালৰ কাপোৰবিলাক যিহেতু অকণমান কষ্টলি হয়, সকলোৱে ল'ব পৰা ক্ষমতা নাথাকে যিহেতু, আৰু তেওঁলোকে ভিডিঅ'টো সদায় চাই থাকে আৰু কয় যে দাম বহুত বেছি দাম, সদায় কিন্তু ভিডিঅ'টো চাই থাকোঁ কিনিব নোৱাৰোঁ। গতিকে আজি তেওঁলোকে ল'ব পৰাকৈ তেওঁলোকৰ প্ৰয়োজন অনুসৰি তেওঁলোকে বিচৰা ধৰণৰ আজি কাপোৰ লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে আপোনালোকে চাব পাৰে। আজিৰ ভিডিঅ' প্ৰথমে চাব এযোৰ স্লেব কটনৰ যোৰা। স্লেব কটনৰ যোৰা এযোৰ পিংক কালাৰত হ'ব। স্লেব কটন মানে হৈছে কটনেই হয়, ছফ্ট কোৱালিটিৰ হ'ব, পিন্ধি খুব ভাল পাব, লাইট ৱেইটৰ হয়। আৰু এই কাপোৰযোৰ চাওক, এইখন চাদৰখন হ'ব পিংক কালাৰত আহিব, এনেকৈ দেখিছে এনেকৈ পিংক কালাৰত আহিব আৰু বুটাৰ ডিজাইনবিলাক এনেকৈ কৰা হৈছে। এইখন চাদৰখন হ'ব, খুব লাইট ৱেইটৰ হ'ব কাপোৰযোৰ আৰু ইয়াৰ লগতে পাব এইখন মেখেলা। দেখিছে এইখন মেখেলা, ব্লাউজৰ পিচ আৰু চাইড পাৰি পাব আপোনালোকে, এইকেইটা হ'ব চাইড পাৰি, লগতে পাব ব্লাউজৰ পিচ আৰু কাপোৰযোৰ আপোনালোকে ভাল লাগিলে আজি ল'ব পাৰিব আমাৰ পৰা অনলি 480 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। লগতে এটা গিফ্টটো আপোনালোকে আমাৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। গতিকে ভিডিঅ'টো চাই যাওঁতে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব। মই ইয়াৰ পিছৰ পৰা আপোনালোকক কালাৰসমূহ দেখাই যাম। এইটো এটা আছে স্লেব কটনৰ যোৰা, এইটোও ল'ব পাৰিব আপোনালোকে 500 ৰুপিজ, 500 টকাত ল'ব পাৰিব। তাৰপিছতে পাব এইযোৰো আহিব 480 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। স্লেব কটনৰ যোৰা, লগতে আপোনালোকে যিসকলে আজি আমাৰ পৰা পাৰচেজ কৰিব সকলোকে আমাৰ ফালৰ পৰা এটা গিফ্ট প্ৰেৰণ কৰা হ'ব। এইযোৰ আহিব পিংক কালাৰত, ইয়াৰে ডিজাইনটো অকণমান বেলেগ হ'ব, মেলি নেদেখাওঁ কাপোৰযোৰ। স্লেব কটনৰ যোৰা হ'ব। এইযোৰ প্ৰাইচটো একেবাৰে কম ৰখা হৈছে, অনলি 550, 550 টকা। কাপোৰৰ কোৱালিটি কিন্তু বহুত ধুনীয়া হয়, যথেষ্ট ছফ্ট হয়, পিন্ধি খুব বেছি ভাল পাব গৰমত আপোনালোকে। ব্লাউজৰ পিচটো হেভি হ'ব কাপোৰযোৰৰ। চাদৰখন এইখন অকণমান এনেকৈ দেখাই দিছোঁ, এইখন চাদৰখন আৰু এইখন মেখেলাখন হ'ব, পিন্ধি খুব বেছি ভাল পাব, ল'ব পাৰিব অনলি 550, 550 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু ইয়াৰে কালাৰ পাব, এইটো এটা পাব, এইটো এনেকৈ চকলেট কালাৰত আছে, এইটো পাব এনেকৈ পেৰট গ্ৰীণ কালাৰ আছে। আপোনালোকে এইযোৰ ভাল লাগিলেও ল'ব পাৰিব অনলি 550, 550 টকা। এইটো এটা আছে কালাৰ, পাৰ্পল কালাৰ আছে, এইটোও ল'ব পাৰিব 550 টকা, 550 ৰুপিজ। লগতে এটা গিফ্ট পাব আপোনালোকে যদি পাৰচেজ কৰে আজি আপোনালোকে আমাৰ পৰা। এইটো এটা আছে য়েল্ল', যিসকলে য়েল্ল' ভাল পায়, লাইট য়েল্ল' হয়, খুব বেছি ভাল পাব। কেমেৰাত যেনেকুৱা আহিছে তেনেকুৱা চেম কালাৰেই পাব আপোনালোকে, আৰু ভাল লাগিলে আপোনালোকে ল'ব পাৰিব অনলি 550, 550 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। খুব ধুনীয়া স্লেব কটনৰ এনেকৈ লাইট ৱেইটৰ যোৰা।
তাৰপিছতে পাব এইটো এটা আছে কালাৰ দেখিছে ব্লু কালাৰত আছে এটোও যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 550 550 টকা আৰু লগত এটা গিফ্ট আমাৰ ফালৰ পৰা প্ৰেৰণ কৰা হ'ব আৰু কি গিফ্ট দিম আপোনালোকক নকওঁ মই এতিয়াই আৰু যেটো পাব খুব ধুনীয়া এটা গিফ্ট পাব আপোনালোকে খুব বেছি ধুনীয়া হয় আপোনালোকে ইউজ কৰিব পাৰিব ইউজেবল হ'ব গতিকে আপোনালোকে মাত্ৰ আমাৰ লগত পাৰচেজ কৰক আজি যিমানেই নহওক লাগে 100 টকাই হওক বা 200 টকাই হওক আপোনালোকে যি বস্তুৱে আমাৰ পৰা আজি পাৰচেজ কৰিব আৰু সকলোকে আমাৰ ফালৰ পৰা এটা গিফ্ট প্ৰেৰণ কৰা হ'ব ইয়াৰ পিছতে পাব এইখন সেমিনুনিৰ চাদৰ হ'ব সিঙ্গল চাদৰ হ'ব আৰু এইখন চাদৰখনৰ আঁচলৰ ডিজাইনটো চাব এনেকৈ ৰখা হৈছে আঁচলৰ ডিজাইনটো দেখিছে এইটো আঁচলৰ ডিজাইনটো হ'ব এনেকৈ গ্ৰীন কালাৰত হ'ব চাদৰখন আৰু এই চাদৰখনৰ মাজত চাব এনেকৈ গেৰো ডিজাইনৰ ৰখা হৈছে আৰু চাদৰখনৰ মাজে মাজে এনেকৈ বুটা কৰি দিয়া হৈছে দেখিছে আৰু এইখন চাদৰ আপোনালোকে আজি আমাৰ পৰা যদি ল'ব বিচাৰে তেতিয়া ল'ব পাৰিব অনলি 1650 1650 টকা ল'ব পাৰিব এইখন চাদৰ তাৰপিছতে আহিব এইখন ৰেড কালাৰৰ সেমিনুনিৰ চাদৰ হ'ব বাৰীটো এনেকৈ ৰেডত হ'ব আৰু চাদৰখন চাব আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব এইটো দেখিছে আঁচলৰ ডিজাইনটো এনেকুৱা খুব বেছি ধুনীয়া হয় চাদৰখন পিন্ধিবলৈ খুব বেছি ভাল হ'ব লাইট ওয়েটৰ হ'ব লগতে চাদৰখনৰ মাজত এনেকৈ গেৰো ডিজাইনৰ ৰখা হৈছে এইটো এনেকৈ গেৰো হ'ব আৰু এই চাদৰখনো আপোনালোকে ভাল লাগিলে ল'ব পাৰিব অনলি 1650 1650 টকাত আপোনালোকে আমাৰ পৰা আজি ল'ব পাৰিব খুব বেছি ধুনীয়া সেমিনুনিৰ মাটিশালত বোৱা গেৰো ডিজাইনৰ সিঙ্গল চাদৰ এখন ৰেডত আৰু এইখন আহিব গ্ৰীনত এনেকৈ দেখিছে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব লগতে চাদৰখনৰ গাত এনেকৈ ঘনকৈ কাম কৰা হৈছে দেখিছে এখন চাদৰখন আৰু ইয়াৰ মাজতে থাকিব এইটো এনেকৈ গেৰো ডিজাইনত আৰু এইখন চাদৰো ভাল লাগিলে আপোনালোকে ল'ব পাৰিব অনলি 1650 1650 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব লগতে এটা ধুনীয়া ধুনীয়া গিফ্টটো আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে পাব সেমিনুনিৰ সিঙ্গল মেখেলা এখন এনেকৈ ব্লেক কালাৰ ফুলত আছে বিচনী ঘাইত কৰা হৈছে আৰু ওপৰলে চাওক এনেকৈ বুটা কৰি দিয়া হৈছে সিঙ্গল মেখেলা হ'ব আৰু এইবিলাক আপোনালোকে যিকোনো সামাজিক অনুষ্ঠান নামঘৰ মন্দিৰলৈ যাওঁতে আপোনালোকে পিন্ধি যাব পাৰিব চাওক খুব বেছি ধুনীয়া হয় আৰু এই মেখেলাখন যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব অনলি 1350 1350 টকাত ল'ব পাৰিব লগতে এটা গিফ্ট পাব লগতে এইখন আছে এনেকৈ গ্ৰীন কালাৰত হ'ব বিচনী ঘাইটো এনেকৈ গ্ৰীনত কৰা হৈছে সেমিনুনিৰ হ'ব মাটিশালত বোৱা সিঙ্গল মেখেলা হয় দেখিছে এখন এনেকৈ আৰু এইখনো ভাল লাগিলে আপোনালোকে ল'ব পাৰিব অনলি 1350 1350 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইখন আহিব ৰেডত চাব এইখনো খুব বেছি ধুনীয়া হয় এইখনো ভাল লাগিলে আপোনালোকে ল'ব পাৰিব অনলি 1350 1350 টকাত ল'ব পাৰিব দেখিছে এইখন যথেষ্ট ধুনীয়া হয় আপোনালোকে যিকোনো সিঙ্গল মেখেলাৰ লগত পেয়াৰ কৰি পিন্ধিব পাৰিব হোৱাইট মেখেলা যিহেতু আমাক প্ৰয়োজন হয় কেতিয়াবা চাওক প্ৰাইস একে আহিব অনলি 1350 তাৰপিছতে পাব পিয়ৰ টছৰ চাদৰ এখন এনেকৈ চকলেট পাৰীত পাব পিয়ৰ টছৰ চাদৰ মই দেখাই দিম এই চাদৰ কেইখনো আজি আপোনালোকে একেবাৰে কম দামত ল'ব পাৰিব অনলি 2100 2100 টকাত ল'ব পাৰিব আৰু লগত এটা গিফ্ট পাব চাওক এইটো এটা আছে কেছৰ ডিজাইন আৰু মই যি কেইখন চাদৰ দেখাইছোঁ সেই কেইখন চাদৰে আপোনালোকে অফাৰত পাব চাওক এইটো এটা আছে কেছৰ ডিজাইন এনেকৈ হ'ব এইটো আছে কেছৰ ডিজাইন এনেকৈ হ'ব এইটো এটা আছে কেছৰ ডিজাইন আপোনালোকৰ যিখনেই ভাল লাগে সেইখনে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটো আপোনালোকে প্ৰেৰণ কৰিব হোৱাটছআপত আৰু এটা আছে এইটো খুব বেছি ধুনীয়া আৰু এটা আছে এইটো আপোনালোকৰ যিটো কেছে প্ৰয়োজন মানে ভাল লাগিছে সেই কেছটো আপোনালোকে ল'ব পাৰে মাত্ৰ 2100 আৰু লগত আপোনালোকে এটা গিফ্টটো আমাৰ পৰা পাব ইয়াৰ পিছতে চাব এযোৰ পাজক যোৰা হ'ব পাজক যোৰা আপোনালোকে ল'ব পাৰিব অনলি 1800 1800 টকাত ল'ব পাৰিব আৰু লগত এটা গিফ্ট চাওক এখন হ'ব চাদৰখন আৰু আঁচলৰ ডিজাইনটো এনেকৈ ৰখা হৈছে এখন দেখিছে এখন চাদৰখন হ'ব লগত আপোনালোকে ব্লাউজৰ পিছ আৰু মেখেলা পাই যাব এখন হ'ব ইয়াৰে মেখেলা দেখিছে এখন মেখেলা ভাল লাগিলে ল'ব পাৰিব অনলি 1800 1800 টকা আৰু এইটো হ'ব ব্লাউজৰ পিছ 1800 টকা ল'ব পাৰিব এইটো এটা আছে পাজকৰ যোৰা দেখিছে এখন চাদৰখন মেলি দেখাবলগীয়া বিশেষ নাই এইবিলাকৰ ডিজাইন ইমান বেছি নাই আপোনালোকে
চাওক এখন চাদৰখন হ'ব আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজত একো কৰি দিয়া নাই এখন চাদৰ আৰু ইয়াৰে এখন হ'ব মেখেলা দেখিছে এখন মেখেলা লগতে পাব এইটো ব্লাউজৰ পিস আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1800 1800 টকাত ল'ব পাৰিব এইযোৰ আহিব এযোৰ খুব বেছি ধুনীয়া হয় পাজকত এইযোৰো ল'ব পাৰে আপোনালোকে দেখিছে ইয়াৰে আচলৰ ডিজাইনটো এনেকুৱা হ'ব এটো হ'ব আচলটো আৰু গোটে চাদৰখনৰ গাতে এনেকে এইখিনি এনেকে ৰোলিং কৰি কৰি দিয়া হৈছে তাৰ পিছতে পাব এখন মেখেলা এখন হ'ব ইয়াৰে মেখেলা আৰু লগতে পাব ব্লাউজৰ পিস আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1800 रुपीस 1800 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে পাব এই যে ব্লু কালাৰৰ পদ্মিনী মিচিং ডিজাইনৰ জোৰা হ'ব আৰু এই কাপোৰযোৰ আজি একেবাৰে কম দাম অনলি 2500 2500 টকা ল'ব পাৰিব লগতে আপোনালোকে এটা গিফট আমাৰ পৰা যদি এই কাপোৰযোৰ পাৰচেজ কৰে তেতিয়াহলে আমাৰ পৰা এটা গিফট লাভ কৰিব আৰু এইযোৰ হ'ব এইখন হ'ব চাদৰখন আচলৰ ডিজাইনটো এনেকৈ হ'ব আৰু মাজত চাক এনেকৈ বুটা কৰি কৰি দিয়া হৈছে ঘন ঘনকৈ বুটা কৰা হৈছে কাপোৰযোৰত আৰু ইয়াৰে এখন হ'ব মেখেলা দেখিছে এখন মেখেলাখন ওপৰলৈকে এনেকৈ কাম কৰা হৈছে দেখিছে এখন মেখেলাখন আৰু ইয়াৰ লগতো পাব আপোনালোকে সাইড পাৰি পাব এইকেইটা সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিস আৰু ভাল লাগিলে কাপোৰযোৰ অনলি 2500 টকাত ল'ব পাৰিব তাৰ পিছতে আহিব ৰেডত খুব বেছি ধুনীয়া এযোৰ কাপোৰ আপোনালোকে অফাৰ প্ৰাইসও পাই আছে লগতে এটা গিফটও আজি আমাৰ পৰা লাভ কৰিব পাৰিব ইন্ডিপেন্ডেন্স ডে উপলক্ষে আপোনালোকক একোটাকৈ উপহাৰ প্ৰদান কৰা হৈছে আজি আমাৰ ফালৰ পৰা আৰু এই যে চাব ৰেডত ইয়াৰে আচলৰ ডিজাইনটো এনেকুৱা হ'ব খুবেই বেছি ধুনীয়া হ'ব এখন চাদৰখন দেখিছে এখন চাদৰখন আৰু মাজত চাব এনেকৈ দুটা দুটাকৈ এনেকৈ বুটা কৰি কৰি দিয়া হৈছে এখন চাদৰখন দেখালো আৰু লগতে পাব এখন মেখেলা দেখিছে এখন মেখেলাখন যথেষ্ট ওপৰলৈকে কাম কৰি দিয়া হৈছে এই কাপোৰযোৰ ভাল লাগিলে আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 3100 টকা 3100 रुपीसত এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব এইকেইটা হ'ব সাইড পাৰি লগতে পাব ব্লাউজৰ পিস গতিকে ভাল লাগিলে আপোনালোকে আমি এনেকৈ দেখাই থাকোতে স্ক্ৰিনশ্বটটো ৰাখিব আৰু আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটো সৈতে আপোনালোকে যোগাযোগ কৰিব তাৰ পিছতে আহিব খুবেই ধুনীয়া এযোৰ কাপোৰ ইয়াৰে আচলৰ ডিজাইনটো চাব এনেকৈ কৰা হৈছে আচলৰ ডিজাইনটো চাওক আৰু এই কাপোৰযোৰ পাৰিটো এনেকৈ ফিক্স কৰি ৰখা হৈছে দেখিছে এইটো এনেকৈ ফিক্স বৰ্ডাৰৰ ৰখা হৈছে কাপোৰযোৰ আৰু মাজত চাব এইবিলাক এনেকৈ তিনিটাকৈ খুব ঘন ঘনকৈ বুটা কৰি কৰি দিয়া হৈছে এখন চাদৰখন লগতে পাব এখন মেখেলা দেখিছে এখন মেখেলা মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে কাপোৰযোৰ আৰু লগতে পাব এইটো ব্লাউজৰ পিসটো হাতত খুব ধুনীয়াকৈ কাম কৰি দিয়া হৈছে আপোনালোকে লগাই ল'ব পাৰিব আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব অনলি 3900 3900 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা আজি সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে চাব এইযোৰ ব্লেকত পিয়ৰ পদ্মিনী জোৰা হ'ব এখন হ'ব চাদৰখন ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে আচলৰ ডিজাইনটো অকমান সিম্পলত পিন্ধিব বিচৰা সকলে ল'ব পাৰে এনেকুৱা কাপোৰ আৰু মাজত চাব এনেকৈ এইবিলাক এনেকৈ বুটা কৰি কৰি দিয়া হৈছে চাওক চাদৰখন লগতে পাব এখন মেখেলা দেখিছে এখন মেখেলাখন যথেষ্ট ওপৰলৈকে কাম আছে আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3100 টকাত ল'ব পাৰিব এইকেইটা হ'ব সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিস গতিকে আপোনালোকে স্ক্ৰিনশ্বটটো ৰাখক আৰু পটাপট যোগাযোগ কৰক তাৰ পিছতে পাব এইযোৰ একদম লাইট ইয়েলো কালাৰৰ এযোৰ মিচিং ডিজাইনৰ মেখেলা চাদৰ হ'ব আচলৰ ডিজাইনটো চাব এনেকৈ দেখিছে এই যে মহিলাসকলে পিন্ধিব পাৰে খুব সুন্দৰকৈ এইবিলাক কাপোৰ এইটো হ'ব সাইড পাৰি দেখিছে সাইড পাৰিটো খুব সুন্দৰকৈ এনেকৈ কৰা হৈছে আৰু মাজত চাওক এইবোৰ এনেকৈ তিনিটাকৈ বুটা কৰি কৰি দিয়া হৈছে লগতে পাব এখন মেখেলা এখন দেখিছে মেখেলা খুব লাইট কালাৰৰ হ'ব কাপোৰযোৰ পিন্ধি ভাল পাব আপোনালোকে যিকোনো অকেজনত এই কাপোৰযোৰ সুন্দৰকৈ শুৱাই পৰিব এই যে মহিলাসকলক বিশেষকৈ বাকী সকলেও পিন্ধিব পাৰে খুব সুন্দৰকৈ ধুনীয়াই হ'ব চাওক এখন মেখেলা হয়
আৰু এইটো হ'ব ব্লাউজৰ পিচ এইটো ব্লাউজৰ পিচটো এনেকৈ ধুনীয়াকৈ পাৰি কৰি দিয়া হৈছে আৰু কাপোৰযোৰ ভাল লাগিলে ল'ব পাৰিব অনলি 3000 3000 টকাত এই কাপোৰযোৰ তাৰপিছতে চাব এইযোৰ গ্ৰীণ কালাৰৰ হ'ব দেখিছে ইয়াৰে আঁচলৰ ডিজাইনটো এনেকৈ হ'ব পাহাৰ ডিজাইনত কৰা হৈছে আঁচলৰ ডিজাইনটো আৰু কাপোৰযোৰৰ চাওক এনেকৈ ছাইডৰ বৰ্ডাৰটো এইটো ছাইডৰ বৰ্ডাৰটো খুব ধুনীয়াকৈ এনেকৈ বৈ দিয়া হৈছে কাপোৰযোৰৰ লগতে আপোনালোকে এক্সট্ৰাকৈ আৰু বৰ্ডাৰ এনেকৈ চিলাবলগীয়া নাই আৰু মাজত চাব এনেকৈ খুব সৰুকৈ তিনিটাকৈ এনেকৈ খুব সৰুকৈ এনেকৈ বুটা কৰি দিয়া হৈছে কাপোৰযোৰত ধৰিব পাৰিছেনে এখন চাদৰখন আৰু লগতে পাব এখন মেখেলা দেখিছে এখন মেখেলা আৰু লগতে পাব এইটো ব্লাউজৰ পিচটো সিম্পল হ'ব এইটো এটা পাৰি থাকিব কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 3000 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে পাব এযোৰ অকমান হেভি ডিজাইনৰ মেখেলা চাদৰ এযোৰ লৈ আহিছোঁ চকলেট কালাৰত আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাব এনেকৈ হ'ব আঁচলৰ ডিজাইনটো দেখিছে আৰু কাপোৰযোৰৰ মাজত চাব খুব ঘনকৈ এনেকৈ বুটা কৰি দিয়া হৈছে যথেষ্ট ঘনকৈ এনেকৈ বুটা কৰি দিয়া হৈছে কাপোৰযোৰত এইটো হ'ব এনেকৈ আঁচলৰ ডিজাইন আৰু ইয়াৰে এইখন হ'ব মেখেলা দেখিছে এইখন মেখেলা যথেষ্ট হেভি এযোৰ কাপোৰ আৰু কাপোৰযোৰৰ চাব সাইডৰ বৰ্ডাৰ কিটা এনেকৈ বিচনী খাইটো সম্পূৰ্ণকৈ ডাঙৰকৈ এনেকৈ সাইডৰ বৰ্ডাৰ কিটা বনাই দিয়া হৈছে দেখিছে খুব ধুনীয়াকৈ এনেকৈ বৰ্ডাৰটো বনাই দিয়া হৈছে এইকিটা চাদৰৰ পাৰিত আপোনালোকে চিলাই ল'ব পাৰিব আৰু লগতে পাব এইটো ব্লাউজৰ পিচটো চাওক হাতত সম্পূৰ্ণ ৱৰ্ক থাকিব খুব বেছি ভাল লাগিব হেভি হৈ পৰিব ব্লাউজটো যেতিয়া চিলাব কাপোৰযোৰ যথেষ্ট হেভি হৈ পৰিব আৰু এই কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা আজি অনলি 4500 4500 টকাত এই কাপোৰযোৰ আমাৰ পৰা পাৰচেজ কৰিব পাৰিব আৰু যদি যিসকলে পাৰচেজ কৰে জানে ভিডিঅ'টো যদি চাই আছে আপোনালোকে গম পাইছে প্ৰথমৰ পৰা যিয়ে পাৰচেজ নকৰক কিয় আজি আপোনালোকে আমাৰ পৰা এটা সুন্দৰ গিফ্ট পাবলৈ সক্ষম হ'ব তাৰপিছতে এইযোৰ येलो কালাৰত আছে লাইট येলো কালাৰ হ'ব কাপোৰযোৰ আৰু কাপোৰযোৰ খুব বেছি ধুনীয়া হয় চাওক আঁচলৰ ডিজাইনটো চাব এনেকৈ তিনিটা ঘাই কৰি দিয়া হৈছে বিচনী ঘাই এনেকৈ তিনিটা দেখিছে 1 2 3 এনেকৈ তিনিটা ঘাই এনেকৈ কৰি দিয়া হৈছে আৰু গোটেই কাপোৰযোৰ চাব যথেষ্ট হেভি হয় পাৰিটো চাওক এনেকৈ বাৰীটো এনেকৈ ফিক্স বৰ্ডাৰ এনেকৈ কৰি দিয়া হৈছে ফিক্স কৰি ৰখা হৈছে আৰু কাপোৰযোৰ মাজত চাওক কিমান হেভিকৈ এনেকৈ ৱৰ্ক কৰা হৈছে কিমান হেভিকৈ কৰা হৈছে চাওক যথেষ্ট হেভিকৈ কৰা হৈছে এখন চাদৰখন দেখিছে এইটো আঁচলৰ ডিজাইন যথেষ্ট হেভি হয় কাপোৰযোৰ পিন্ধি খুব বেছি ভাল পাব আপোনালোকে যিসকলে পাৰ্টি এটেণ্ড কৰিব বিচাৰে এনেকুৱা এযোৰ কাপোৰ পিন্ধি খুব ধুনীয়াকৈ পাৰ্টি এটেণ্ড কৰিবলৈ সুবিধা হয় খুব ভাল হয় আৰু ইয়াৰে এইখন হ'ব মেখেলাখন দেখিছে বহুত ওপৰলৈকে কাম কৰা হৈছে ওপৰত আৰু বুটা দিয়া হৈছে এয়া এনেকৈ এইখন হ'ব মেখেলাখন আৰু লগতে ব্লাউজৰ পিচটো খুব বেছি ধুনীয়া হয় ব্লাউজৰ পিচটো চাওক দেখিছে এইটো ব্লাউজৰ পিচ আৰু কাপোৰযোৰ আজি ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 5000 টকাত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব লগতে এটা গিফ্ট খুব ধুনীয়া এটা গিফ্ট আপোনালোকে বিনামূলীয়াকৈ পাব ভিডিঅ'ৰ আজি শেষৰ কাপোৰযোৰ হাতত লৈছোঁ মই ব্লেক কালাৰৰ এযোৰ মিচিং পদ্মিনী যোৰা হ'ব কাপোৰযোৰৰ আঁচলৰ ডিজাইনটো চাওক এনেকৈ মাল্টি কালাৰ ৱৰ্ক কৰা হৈছে পাহাৰ ডিজাইনত এনেকৈ কৰা হৈছে আৰু গোটেই কাপোৰযোৰৰ গাত এনেকৈ খুব বেছি ধুনীয়াকৈ গোটাৰ কামখিনি খুব বেছি ধুনীয়া হয় কাপোৰযোৰৰ চাওকচোন কিমান বেছি ধুনীয়া হয় এনেকৈ কৰা হৈছে ঘনকৈ এনেকৈ কৰা হৈছে লগতে পাব আপোনালোকে এখন মেখেলা এখন দেখিছে মেখেলা দেখিছে এখন মেখেলা যথেষ্ট ধুনীয়া হয় আৰু লগতে পাব এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিচ আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 3300 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা আজি সংগ্ৰহ কৰিব পাৰিব
আজি বহুত বেছি গৰম পৰিছে ইমান গৰমতো আজি আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই আছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত যাতে সকলোৱে মনে বিচৰা ধৰণৰ এযোৰ কাপোৰ ৰিজনেবল প্ৰাইচত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰে পুনৰ কওঁ আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন আপোনালোকে সকলোৱে আহিব যাৰ যেনেকৈ সুবিধা তেনেকৈ আহিব পাৰে আৰু যিসকলে আহিবলৈ সুবিধা তেওঁলোকে আমাক হোৱাটছআপ অথবা কলৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব পুনৰলৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক সুস্থ থাকক